বুকু হম হম কৰে মুৰাই মনে নিতিৰা হৰে মুৰাই পুত্ৰ হৈ মই কি মতে তৰু আই তোৰে হৈ মই মৰো বুকু হম হম কৰে মুৰাই। কেবাত মজা লাগিল বে বন্ধু গান শুনি। সঁচা এইবিলাক গান শুনিলে বহুত ভাল লাগে দেই। আজিকালিতো মানুহে এইবিলাক গান নুশুনাই হৈছে, পুৰণা গানবিলাক। বেলেগে নুশুনিলে নাই, আমি শুনিম নহয়, আমি জীয়াই ৰাখিম গানবিলাক। মজা বন্ধু, তই বহুত ভাল কথা এটা ক'লি। প্ৰেমানন্দ, তই দেখোন আজি একো এটা কোৱা নাই। বন্ধু আজি মোৰ মাথাটো বহুত গৰম উঠি আছে। কিয়? এনেই চাই ন। নমস্কাৰ ছাৰ। ঠিক আছে, নমস্কাৰ। প্ৰেমানন্দ, তই দেখোন মুখখন উফন্দাই আছ যে, কিয়? নক'ব ছাৰ, ৰাতিপুৱা মই 100 খাব লগা হ'ল। কি তই 100 খালি কিয়? ছাৰ কথাটো কেনেকুৱা হ'ল আপুনি শুনিব দেই। দে বাৰু তই কৈ যাচোন, মই শুনি যাম। ৰাতিপুৱা মই মামাক ক'লোঁ, মামা মোক 100 টকা লাগিব। মামাই কৈছে 100 টকা তোক কিয় লাগে? মই ক'লোঁ খাম বুলি। মামাই ক'লে তই বেছি ডাঙৰ হোৱা নাই 100 টকা ল'বলৈ। মই মামাক ক'লোঁ দেশতকৈ মোমাই ডাঙৰ নহয়। তাৰপিছত কি হ'ব ছাৰ? মোক গালৈ 100 মাৰি দিছে। অহ কথা মানে সেইটোহে। হয় ছাৰ। দে বাৰু ঠিক আছে দে। নিপু, তই চমুকৈ কবিতা এটা গাই দেচোন। চাইটো কবিতা নহয় বাৰু, মই নিজে গাই দিছো দিয়ক। দে গাচোন বাৰু, তই গা। ফেন ঘূৰা দি ঘূৰিব যঁতৰ, যেতিয়া মই পানীত ভিজাই থম মটৰ। কাঠ পেঞ্চিল আৰু লবৰ, তুমি মোক দি থাকিবা খবৰ। ফিল্টাৰত থাকে কেণ্ডেল, আমি সদায় পিন্ধি যাওঁ চেণ্ডেল। বা তই খাটাৰা কবিতা এটা গালি দেই। দে বাৰু ঠিক আছে দে। বুদ্ধা, হয় ছাৰ কওক। নামঘৰৰ সকামত যেতিয়া আশীৰ্বাদ দিয়ে, সেই আশীৰ্বাদটো তই দিব পাৰিবি? ছাৰ মই সেইটো আশীৰ্বাদ দিব নোৱাৰিম, কিন্তু তামুলী দাই দিয়া এটা মই পাৰিম। দে বাৰু দেচোন তই। কৃষ্ণ তামুলী দা। নামে শক্তি নামে ভক্তি, তাত আছে মেমেম মেচেনিকলৰ শক্তি। একাশী তামোল পাণ পেটকুলি ভকতে নাম গান গাইছে। নাম সামৰণি 2 ঘণ্টা পিছতে গেষ্ট বদনাম, আও হৰি আও ৰাম। প্ৰসাদ কেতিয়া খাম। দে ভাল হৈছে। তেকেৰা চাওঁ এইফালে। কওক ছাৰ কিয় মাতিছিলে? তই আজি এখন ৰচনা গাব লাগিব। ছাৰ কিহৰ ওপৰত গাম? তোৰ ৰচনাখনৰ আজি বিষয়টো হৈছে ফেন। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম থেকেৰা। ছাৰে যোনটো বিষয়ৰ ওপৰত মোৰ ৰচনা এখন গাব দিছে, বহুত বেছি গুৰুত্বপূৰ্ণ বিষয়। এইকাৰণে কৈ আছোঁ যে আজি মোৰ যোনটো ৰচনা বিষয় হৈছে সেইটো হৈছে ফেন। এইখিনিতে কথা এটা কওঁ দেই। নিপু, তহঁতৰ ঘৰত ফেন আছে? আছে বুদ্ধাহঁতৰ ঘৰত আছে? আছে প্ৰেমানন্দৰ ঘৰত আছে? আছে আমাৰ ঘৰতো আছে ফেন। ছাৰ আপোনালোকৰ ঘৰত আছে? সেইটো সুধিব লগা কথা নেকি? আজিকালি চবৰ ঘৰতে ফেন থাকে, আমাৰ ঘৰতো আছে। সেইটোৱেতো, আমাৰ ঘৰতো ফেন আছে, কাৰ ঘৰত ফেন নাই? তই ৰচনাখন গাবিনে? ছাৰ গাইছোঁ ৰখক। ৰচনাখন গোৱাৰ আগত মোৰ মহাগুৰু মৃদুলদাৰ নাম লৈ আৰম্ভ কৰিব লাগিছোঁ। ঐ, মৃদুলদা ক'ৰ পৰা আহিল? ছাৰ বাকীবোৰ 5 মৃদুলদাৰটো আগত। মই যদি ৰচনা গাব লাগিব তেনেহ'লে মৃদুলদাৰ নামটো মই ল'বই লাগিব। দে হ'ব দে, ঠিক আছে গাই যা। এই ফেনৰ ৰচনাখন গোৱাৰ আগত জানি ল'ব লাগিব যে ফেন কি বস্তু। মাজত আছে এখন ৰুটি, কাষত আছে 3খন পাখি। এই পাখিকেইখন এনেকুৱা স্পীডত ঘূৰে নহয়, ছাৰ আপোনাক মই কি বুলি ক'ম। মানুহ হ'লেও ইমান স্পীডত ঘূৰিব নোৱাৰিব। ফেন ক'ত নাই? স্কুল, কোৰ্ট, পুলিচ থানা, আনকি মানুহৰ ঘৰতো ফেন আছে। আৰু হেলিকপ্টাৰতো ফেন থাকে বাৰু। ফেনখন আৱিষ্কাৰ কৰা মানুহে এনেকুৱা টেকন'লজি দি বনাইছে, 24 ঘণ্টা ঘূৰিয়ে থাকিব ফেনখন। ফেনখনত বহুত বেছি কাৰেণ্ট থাকে। এই কাৰেণ্ট ক'ৰ পৰা যায়? তাঁৰৰ পৰা যায়। তাঁৰত বহুত বেছি কাৰেণ্ট থাকে, সেইকাৰণে পূৰা মেৰিয়াই পেলাই পেকিং কৰি পেলাই প্লাষ্টিক ৰছী বনাই দিছে। ফেনৰ কইলটো বেয়া হ'ব, ৰিপেয়াৰিং কৰিব পাৰিব। যদি ফেনখন বেয়া হৈ যায় আপুনি এখন নতুন ফেন কিনি আনিব পাৰিব। বৰ্ডৰ ছুইচটো দিব, ফেনখন চলিব। বৰ্ডৰ ছুইচটো অফ কৰিব, ফেনখন অফ হ'ব। বৰ্ডৰ ছুইচটো অন কৰিব, ফেনখন নচলে, কাৰণ কাৰেণ্টে নাই ঘৰত। ফেনখন বহুত বেছি প্ৰয়োজনীয় গৰমৰ দিনত। এই গৰমৰ দিনত কিয় লাগে আপোনাক মই কৈ আছোঁ। গৰমৰ দিনত কিয় লাগে? বহুত আমাক বতাহ দিয়ে, বহুত ৰক্ষা কৰে। ফেন যেতিয়া এখন পৃথিৱীত নাহিছিলে তেতিয়া মানুহবিলাকে গছৰ তলত বহে। গছে যোনটো বতাহ দিয়ে, এই বতাহটো ফেনৰ লগত টক্কৰ দিব নোৱাৰিব। গছৰ যোনটো বতাহ বহুত ঠাণ্ডা থাকে। এই গছ আছে কাৰণে আমি জীয়াই আছোঁ। এইখিনিতে কৈ মই মহাগুৰু মৃদুলদাৰ নাম লৈ ৰচনাখন সামৰণি মাৰিছোঁ। টিং টং। ছাৰ আৰু কিবা ক'ম?
নালাগে নালাগে, বহুত ভাল হৈছে তোৰ ৰচনাখন। মোক শুনি পেলাই বহুত ভাল লাগিল। আজি ক্লাছ ইমানতে সামৰণি মাৰিছোঁ। তহঁতে চব ঘৰা ঘৰি যা। বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্ট বক্সত জনাব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক এটা কৰি দিব। ফেন ঘূৰাই দি আপোনালোকে ছাবস্ক্ৰাইবটো ঘূৰাই দিয়ক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। আৰু বন্ধু বান্ধৱীলৈ এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিয়ক। দে হ'ব দে, তহঁতে যা।